নমস্কাৰ সকলোকে আমি আহিছো আঠখেলীয়া নামঘৰলৈ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰ আসলতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে ধৰ্মীয় স্থানসমূহৰ ভিতৰতে এক অন্যতম ধৰ্মীয় স্থান প্ৰত্যেকবাৰে অহা হয় ভাদ মাহত আজিও আহিছো আমি দুয়ো আহিছো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্মীয় স্থানসমূহৰ ভিতৰত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ এক প্ৰধান ধৰ্মীয় স্থান আৰু এই আঠখেলীয়া নামঘৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ বছা গাঁৱত অৱস্থিত এই যে ধুনীয়া ৰাস্তাটো দেখিছে এই ৰাস্তাটোৰ বৃক্ষৰোপণ আসলতে গোলাঘাট জিলা ছাত্ৰ সন্থাই কৰিছে আৰু এটো খুব ধুনীয়া এটা পদক্ষেপ তেওঁলোকৰ গোটেই পথছোৱাৰ দুয়ো কাষে কৃষ্ণচূড়া ফুলি আছে ফুল এতিয়া কমিলে ইয়াৰ আগত কিন্তু গোটেই ৰঙা হৈ ফুলি আছিল আৰু আহি খুব ভাল লাগিছিল ভক্তসকলৰ আঠখেলীয়া নামঘৰলৈ আহিয়ে প্ৰথমতে মনটো খুব ভাল লাগি যায় আৰু এয়া হৈছে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ এটা প্ৰশংসনীয় পদক্ষেপ এই চেগতে গোলাঘাট জিলা ছাত্ৰ সন্থালৈ আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই পথছোৱা অতিক্ৰম কৰি অহাৰ পাছতে পাইছোঁ এয়া নামঘৰৰ পাৰ্কিং প্লেচ খুব ডাঙৰ এলেকা এটা আৰু তাৰ পিছতে এয়া পাইছোঁ আমি দোকানসমূহ আমি যিহেতু খুব ৰাতিপুৱাই আহিছোঁ 6:30 মান বজাতে আহিছোঁ গতিকে গোটেইখিনি দোকান খোলাই নাই দুই এখনহে খুলিছে মাত্ৰ আহি পালোহি অকণমান শৰাই কাৰণে বস্তু লৈ লওঁ শৰাইৰ বাবে আমি সামগ্ৰীখিনি ইয়াতে লৈ ল'লোঁ আৰু আঠখেলীয়া নামঘৰ আসলতে কেতিয়া আৰম্ভ হৈছিল কেনেকৈ হৈছিল সেই কথা নিশ্চিতভাৱে ক'ব নোৱাৰি মুখে মুখে চলি অহা কিছুমান কথা আছে আৰু মৌখিকভাৱে জানিবলৈ পোৱা মতে এতিয়া যি ঠাইত এই নামঘৰ ভাগি আছে সেই ঠাইতে এজন সাধু লোকৰ আশ্ৰম আছিল আৰু এয়া শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বাটচৰা আমি সোমাই আহিছোঁ আৰু সেই সময়ত আশ্ৰমখন অটব্য হাবিৰে আগুৰা আছিল আৰু বাট পথৰ কোনো চিন চাপ নাছিল হিংস্ৰ জীৱ জন্তুৰ আৱাসস্থলী আছিল তেনেকুৱা এটা ঠাইতে আশ্ৰমখন আছিল এয়া আহি আছোঁ নামঘৰলৈ আৰু কোভিডৰ কাৰণে কিছুমান নিয়ম ইয়াত বান্ধি দিছে এইদৰে বাঁহ বান্ধি দিছে নামঘৰ পৰিচালনা সমিতিয়ে ইয়াত যথেষ্টখিনি সাৱধানতা অৱলম্বন কৰিছে আমি যিহেতু ৰাতিপুৱাই আহিছোঁ গতিকে ৰাতিপুৱাই ভক্তসকলৰ সমাগম কিছু কম কিন্তু কৰোনাৰ বাবেও ভক্তসকলৰ সমাগম কম ইয়াতে ইফালে শৰাই দ্ৰব্য দিবগৈ লাগিব আমি তালৈ গৈ আছোঁ নামঘৰৰ এই স্থানতে সেই সাধুজনৰ আশ্ৰম আছিল বুলি জনা যায় আৰু সেই আশ্ৰমখনতে এদিন আহোম স্বৰ্গদেউ ল'ৰা ৰজাৰ শাসনকালত গদাপানীয়ে ছদ্মবেশ ধৰি পৰ্বতে পাহাৰে ঘূৰি ফুৰোঁতে হঠাৎ এদিন ইয়াত এই সাধুজনৰ আশ্ৰমত ওলাইছিলহি আৰু তাতে কিছুদিন থাকিবলৈ লৈছিল সেই সাধুজনে গদাপানীক ভৱিষ্যতবাণী কৰিছিল যে তেওঁ দেশৰ ভৱিষ্যতে ৰজা হ'ব আৰু তেতিয়া এই কথা শুনি গদাপানীয়েও সেই সাধুজনক মন্ত্ৰী বাব দিম বুলি কথা দিছিল এয়া হৈছে পূৰ্বতে থকা আঠখেলীয়া নামঘৰ পুৰণা নামঘৰ ভাগি 2010 চনত নতুনকৈ নামঘৰ ভাগি কাষতে প্ৰতিষ্ঠা কৰা হ'ল আৰু এয়া পুৰণা নামঘৰ ভাগি আমি অকণমান আহিছোঁ ইয়াতে চাকিত তেল দি যাম সময় বাগৰাৰ লগে লগে 1681 খ্ৰীষ্টাব্দত গদাপানীয়ে ৰাজসিংহাসন লাভ কৰে আৰু তেতিয়া তেওঁ সাধুজনক স্মৰণ কৰি তেওঁক বিচাৰি মানুহ পঠাই দিছিল কিন্তু তেতিয়া সাধুজনৰ কোনো সম্ভেদ পোৱা নগ'ল তেওঁ ক'ত গ'ল কি হ'ল একো গম পোৱা নগ'ল তেতিয়া গদাপানীয়ে অৰ্থাৎ গদাধৰ সিংহই সাধুজনৰ আশ্ৰমখন ৰক্ষণাবেক্ষণ দিবৰ বাবে বা উন্নতিৰ হকে বিভিন্ন বৃত্তিধাৰী বিভিন্ন সম্প্ৰদায়ৰ 8 পাইকৰ এটা গোট তালৈ পঠাইছিল কালক্ৰমত এই 8টা পৰিয়ালেই একোটা চুবুৰীত পৰিণত হয় আৰু এইদৰে 8 কুৰিয়াৰ পৰা 8 খেলীয়া হয়গৈ বুলি জনসমাজত প্ৰচলিত হৈ আছে এতিয়া আহক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ভিতৰ ভাগলৈ যাওঁ
নামঘৰৰ ভিতৰৰ পৰা আহিলোঁ, চাকি জ্বলাবলৈ দিয়া হোৱা নাই, গতিকে সেৱা কৰিলোঁ, অকণমান সময় বহিলোঁ, তাৰপিছতে আকৌ আহিলোঁ। আৰু এইখিনিতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে 1970 চনৰ আগলৈকে আঠখেলীয়া নামঘৰ কিন্তু আঠখেলীয়া হৰি মন্দিৰ বুলিহে আছিল, আৰু 1970 চনৰ পিছৰ পৰাহে বৈষ্ণৱ ধৰ্মৰ পন্থা অনুসৰি মন্দিৰৰ সলনি নামঘৰ শব্দটি ব্যৱহাৰ কৰা হৈছে। নামঘৰৰ কাষতে আছে এটি পুখুৰী, আৰু এই পুখুৰীত আছে বহু বছৰ পুৰণি কাছ আছে, ডাঙৰ ডাঙৰ কাছ আছে ইয়াত। আৰু এই পুখুৰীতে আছে ভগৱান শ্ৰীকৃষ্ণৰ কালীয় দমনৰ এক প্ৰতিমূৰ্তি। এয়া কালীয় দমনৰ এক সুন্দৰ প্ৰতিমূৰ্তি আছে। হৈ গ'ল আমাৰ, এতিয়া যাওঁগৈ। মানে চাকিটো জ্বলাবলৈ নিদিয়ে, তেল দিব লাগে, তেল দিলোঁ আৰু শৰাই দিলোঁ, সেৱা কৰিলোঁ। বাহিৰৰ পৰা আকৌ এবাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰিৱেশটো মই অকণমান দেখুৱাই দিছোঁ। এয়া নামঘৰৰ বাওঁহাতে এয়া দোকান, আৰু সোঁহাতে আছে নামঘৰৰ এক অতিথিশালা। দূৰ দূৰণিৰ পৰা ভক্তসকল আহিলে, কিছুদিন থকাকৈ আহিলে ইয়াতে থাকিব পাৰে, ধুনীয়াকৈ সুবিধা কৰি দিয়া আছে এই অতিথিশালাত। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম, চাই থাকিব ট্ৰেভেলগ উইথ ৰশ্মি।